আজি আচলতে বসন্ত পঞ্চমী সৰস্বতী পূজা লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মতিথি। আজি এই দিনটোত চাবুৱা লাহোৱাল সমষ্টিৰ সকলো সাংবাদিকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি এই প্ৰেছ মিটটো মই আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মহিলা মৰ্চাৰ সদস্য হিচাপে এতিয়া বৰ্তমান কাম কৰি আছোঁ ৰাজ্যিক ভিত্তিত। আৰু লাহোৱাল চাবুৱা সমষ্টিটোত মই প্ৰায় আজি বহুত বছৰৰ পৰা কাম কৰিও আছোঁ। গতিকে আপোনালোকৰ লগত পৰিচয় হ'বৰ কাৰণে আৰু আপোনালোকৰ লগত মোৰ মত বিনিময় কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো মই আগবঢ়াবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে আপোনালোকক লগ পাই মই অতি সুখী, ভাল লাগিছে সকলোকে লগ পাই। গতিকে আজিৰ ডেটটোত মই সদায় মনত থাকিব, কাৰণ মোৰ এইটো প্ৰথম প্ৰেছ মিট হৈছে। এতিয়া বৰ্তমান মই আপোনালোকলৈ এইকাৰণেই এই বস্তুটো আগবঢ়াইছোঁ, আজি এই প্ৰেছ মিটটো আগবঢ়োৱাৰ উদ্দেশ্যটোৱেই হৈছে যে আজি লাহোৱাল চাবুৱা যিটো সমষ্টি, সেই সমষ্টিৰ বৰ্তমান AGP পুনাকণ বৰুৱা ডাঙৰীয়াৰ অধীনত আছে। তেখেতে যোৱাবাৰ এলায়েন্সত এই সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এটা মিত্ৰতা কৰি তেখেতে এতে বিপুল ভোটত জয়যুক্ত হৈ আজি শাসন কৰি আছে। কিন্তু বৰ্তমান সেই পৰিস্থিতিটোত আমি BJP চৰকাৰখনৰ যিটো মানে উত্থান হৈ আছে সমষ্টিটোত, সেইটো দিশৰ পৰা মই আজি আপোনালোকলৈ কিছুমান কথা আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নতুনকৈ আশা কৰিছে যে মহিলা প্ৰাৰ্থিত্ব আৰু যুৱ প্ৰাৰ্থিত্বত এবাৰ প্ৰাধান্য দিয়া হ'ব। আৰু ময়ো মহিলা প্ৰাৰ্থিত্বৰ ফালৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ইয়াত টিকেট বিচৰাৰ এটা কৰি আছোঁ, চেষ্টা কৰিছোঁ। গতিকে মই তাৰ কাৰণে মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক সমাজৰ মাজত সোমাই বিভিন্ন অঞ্চলত গৈ পেলাই মই কিছু ৰাইজৰ মাজত সোমাই মত বিনিময় কৰাৰ পৰা আদি কৰি বহুতখিনি কাম কৰি আছোঁ। গতিকে সেইকাৰণে মই আজি আপোনালোকক সেই কথাটো জনাব বিচাৰিছোঁ যে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমাৰ আগৰ আৰু এজন লাহোৱাল সমষ্টিৰ বিধায়কো ইয়াতে প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়। গতিকে আমি যাতে ৰাইজৰ মাজত পদুম ফুলপাহ ফুলাব পাৰোঁ, পদুম ফুলৰ যিটো আমাৰ পদুম ফুলৰ দ্বাৰা যিটো আমি আগবাঢ়ি গৈছোঁ ৰাইজৰ মাজত, আজি মানুহ সকলো সুখী, কাৰণ এক উন্নয়নমূলক দিশত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো প্ৰধানমন্ত্ৰীৰ বিভিন্ন আঁচনিৰ পৰা আদি কৰি মানুহে বিশেষকৈ মহিলাসকলে বহুত বিকাশ লাভ কৰিছে, ভাৰতখন বিকশিত হৈছে। সেই হিচাপে মই আগৰবাৰ যেতিয়া আহিছিলোঁ চাবুৱা অঞ্চলত, তেতিয়া দেখিছিলোঁ যে ৰাস্তা পদূলিবোৰ সিমান ভাল নাছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে যেতিয়া ঘূৰি ফুৰিছোঁ তেতিয়া দেখিছোঁ যে যথেষ্ট উন্নতি হৈছে। মহিলাসকলো বহুত সা সুবিধা পাইছে, উদ্যমিতা আঁচনিৰ পৰা আদি কৰি অৰুণোদয়ৰ পৰা আদি কৰি বিধৱা পেঞ্চনৰ পৰা আদি কৰি বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকে আগবাঢ়িছে। আৰু সেইকাৰণে আমাৰ এতিয়া ইয়াত থকা 18টা পঞ্চায়ত আৰু 210টা বুথত আমি যাতে পদুম ফুলপাহ ফুলাব পাৰোঁ, তাৰ উদ্দেশ্য ৰাখিহে মই আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আপোনালোকৰ আগত। তেনেকুৱা কোনো কথা নাই, দলে যাকেই নিদিয়ক। আমাৰ উদ্দেশ্য হৈছে আমি এইবাৰ পদুম ফুলপাহ ফুলাই জিকিব লাগে। আমাৰ দলৰ মাজত কোনো তেনেকুৱা মতভেদ নাই। বিনোদ হাজৰিকা এজন স্থানীয় বিধায়ক, আৰু মই হয়তো নতুন মুখ হিচাপে আগবাঢ়িছোঁ, তাকো মহিলা হিচাপে। গতিকে বিনোদ হাজৰিকাক টিকেট দিয়া নিদিয়া বা মোক টিকেট দিয়া নিদিয়া মই প্ৰশ্নটোৰ দৰে আপোনালোকক ক'বলৈ নাযাওঁ। তেওঁ মোৰ ভাতৃ সদৃশ। গতিকে যাকেই নিদিয়ক, মোৰ উদ্দেশ্যটো হৈছে ভাৰতীয় জনতা পাৰ্টি যাতে 2026 চনত এই জাগাটুকুৰাৰ পৰা যাতে আগবাঢ়ি যায়, সেইটোহে মই আপোনালোকৰ আগত কৈছোঁ। হয়, সেইটো এটা কথা হৈছে কি, প্ৰধানমন্ত্ৰী আপোনালোকে এটা কথা জানে যে বিহাৰ ইলেকশ্যনত এইবাৰ মহিলা সংখ্যা বহুত দিয়াৰ কাৰণে মহিলা ওলাই গৈছে। মোৰ সেইটো কথা নহয়, কিন্তু মই এটা কথা ভাবিছোঁ যে হয়তো এইবাৰ মহিলাৰ চিট অলপ বঢ়াব নেকি, তেনেকুৱা ধৰণৰ হয়তো কিবা আলোচনা বিলোচনা হ'বও পাৰে।
সেই ধৰণৰ কথাৰ কাৰণে হয়তো এইবাৰ কোনে পাব কোনে নাপাব এইটো প্ৰত্যেকজন ব্যক্তিৰ মাজত এটা দুদুল্যমান অৱস্থা এটা হৈ আছে গতিকে আপোনালোকক মই এইটো থিৰাংকে একো জনাব নোৱাৰোঁ সেই কথাটো কিন্তু এটা কথা ঠিক যে মহিলাৰ প্ৰাৰ্থিত্বটো দিয়াৰ এটা পৰিকল্পনা বহুত জেগাত হৈ আছে সেইটো হয়তো হ'ব পাৰে তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে সেইকাৰণে মই মানে সেইটো এটা আশাবাদী হৈ ময়ো আগবাঢ়িছোঁ আপোনালোকৰ যিহেতু বিজেপি এজেপি মিত্ৰজোঁটৰ দল যদি বিজেপিয়ে বা মিত্ৰজোঁটৰ যিটো নিয়ম অনুসৰি বা যদি চাবুৱাৰ লাভৰ যিখন আসন সেই আসনখন যদি কিবা কাৰণত বা মই কোৱা নাই যে তেওঁলোকক এৰি দিব বা দিছে বা কিবা যদি কিবা কাৰণত বিজেপিক নিদি আসনখন যদি এ জি পিক যদি এৰি দিয়ে তেনেহ'লে আপোনালোকৰ পৰৱৰ্তী সময়ত আপোনালোকৰ ভূমিকা কি হ'ব চাওক মিত্ৰতা যদি হয় তেতিয়াহ'লে আমি দলৰ হৈ পেলাই কাম কৰিব লাগিব এক নম্বৰ কাৰণ মিত্ৰতাৰ ক্ষেত্ৰত দলে যাকেই বিবেচনা নকৰক এ জি পি দলে যদি তেওঁক বিবেচনা কৰে তেতিয়াহ'লে তেওঁ হ'ব আৰু বিজেপি দলে যদি যাকেই বিবেচনা নকৰে তেতিয়া তেওঁ প্ৰাৰ্থিত্ব লৈ তেওঁ জিকিব সেইটোৱেই হ'ব খেলখন আৰু বেলেগটো নহয় গতিকে সেইটোত আমি মতানৈক্যটো কৰিব নোৱাৰোঁ তাত মতভেদ সৃষ্টি কৰিব আমি নোৱাৰোঁ তাৰমানে নহয় তেওঁক প্ৰাৰ্থিত্বটো কোনটো দলৰ পৰা দিব সেইটোও চাব লাগিব যদি মিত্ৰতা হয় তেতিয়াহ'লে কোনো কথা নাই যদি এ জি পিৰ পৰা দিয়ে তেতিয়াহ'লে সেইটো এটা বেলেগ ধৰণৰ পৰিস্থিতি হ'ব তেতিয়া মিত্ৰ দলৰ পৰা যদি প্ৰাৰ্থিত্ব তেওঁক আগবঢ়ায় তেতিয়াহ'লে মিত্ৰতাৰ ক্ষেত্ৰতো অলপ বেলেগ হয় মিত্ৰতা বোলা বস্তুটোত আপোনাৰ আমি তেতিয়া তেওঁলোকক সহযোগ কৰিব লাগিব কিন্তু যদি আপোনাৰ এইটো দুটা বেলেগ ধৰণৰ পৰিস্থিতি হয় অতুল বৰা ডাঙৰীয়া তেওঁলোকৰ এ জি পিৰ যিজন সভাপতি তেওঁলোকে এতিয়া আলোচনা বিলোচনাৰ মাধ্যমেৰে সেইবোৰ মীমাংসা কৰাই নাই গতিকে সেই বস্তুটো যেতিয়া হ'ব তেতিয়াহে কথাটো মানে বেছি স্পষ্ট হ'ব এতিয়া আগতীয়াকৈ আমি এইটোৰ বিষয়ে উত্তৰ দিবলৈ মানে নোৱাৰিম তাৰমানে সেইটো মহিলাৰ সমস্যা চাওক মহিলাসকলৰ এটাই সমস্যা আছে সেইবিলাক সমস্যা হৈছে বিশেষকৈ মহিলাসকলৰ অৰ্থনৈতিক দিশটো মহিলাৰ পৰা যিটো অৰ্থনৈতিক দিশত আপুনি আগবাঢ়িব লাগে সেই ৰাস্তাবোৰ মহিলাসকলে পটককৈ বিচাৰি নাই পোৱা হয়তো আমাৰ উদ্যমিতা আঁচনি দিছে 10,000 টকা বা কিবা এনেকুৱা হৈছে আত্মসহায়ক গোটবিলাক আছে কিন্তু তেওঁলোকৰ বহুত অৰ্থনৈতিক প্ৰব্লেম আছে মই কথা পাতিছোঁ মহিলাসকলৰ মাজত প্ৰথম কথা হৈছে তেওঁলোকে কালি মই এখন মহিলা মানুহৰ লগত মানে কিছু কথা পাতিছিলোঁ ৰাজবাৰীত তেতিয়া তাতে তেওঁলোকে কৈছে যে আমাৰ এখন বজাৰ নাই মহিলাসকলৰ কাৰণে অৰ্থনৈতিক দিশটো উন্নতি কৰিবলৈ হ'লে তেওঁলোকৰ মূলধনো থাকিব পাৰে তেওঁলোকে কিছুমান বস্তু মানে তেওঁলোকৰ ফালৰ পৰা আগ্ৰহীও কিছুমান ব্যৱসায় ভিত্তিত কাম কৰিবলৈ কিন্তু তেওঁলোকৰ প্ৰকৃততে এখন ভাল বজাৰ এখন পাবলৈ তেওঁলোকে বহুত অসুবিধাত পৰে গতিকে মই সেই তেনেকুৱা ধৰণৰ কাম কিছুমান অৰ্থনৈতিক দিশত উন্নতি হ'ব পৰা কাম কিছুমান কৰিব বিচাৰোঁ তাৰপিছত আৰু এটা আছে মহিলাৰ কিছু স্বাস্থ্যজনিত প্ৰব্লেম থাকে সেই স্বাস্থ্যজনিত প্ৰব্লেমবিলাক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰে তাৰ বিষয়ে হয়তো মই কিছুমান পৰিকল্পনা কৰি থৈছোঁ তেনেকুৱা ধৰণৰ কামহে মই কৰিবলৈ আগবাঢ়িম কোন হয় হয় বিজেপি আপোনালোকৰ লাহোৰ সমষ্টি বিনোদ হাজৰিকা আছে তেনেস্থলত এইজন ব্যক্তিয়ে বিধায়ক বা এম পিয়ে মহিলাৰ এই সমস্যাসমূহ সমাধান কৰিব নোৱাৰে বুলি ভাবে নে আপুনি চাওক নাই আয়ুষ্মান ভাৰত বা এনেকুৱা ধৰণৰ বহুত কিছুমান আমাৰ স্কিম আছে সেইবিলাকৰ সুবিধা তেওঁলোকে পাইছে কিন্তু এতিয়া তেওঁলোকে নাই পৰা বা পাইছে সেইটো মইতো জোখ-মাখ কৰিব নোৱাৰোঁ এজন এম পিয়ে হয়তো কাৰোবাক দায়িত্বখিনি দিব সেই দায়িত্ব পালন কৰা মানুহখিনি কেনেকুৱা সেইটোৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে আমাৰ তলৰ খাপৰ মানুহৰ এডুকেশ্যন কিমান আছে তেওঁলোকে সেইবোৰ বিষয়ে কিমান জানে সেইবিলাকৰ এৱাৰনেছটো অনাৰ দায়িত্ব কিন্তু আমাৰ নিচিনা মহিলাসকলৰ আমি সেইবিলাক কৰিব লাগে তাৰমানে যিহেতুকে আমি মহিলা মৰ্চাত আছোঁ আমি তেওঁলোকৰ মাজত ৰাইজৰ মাজত সোমাই সেই এৱাৰনেছখিনি আনিব লাগে কাৰণ এজন এম পিয়ে অকল এইখিনি কামৰ কাৰণে নহয় তেওঁৰ তদাৰক কৰাৰ দায়িত্ব কিন্তু আমি সেইবিলাক প্ৰেক্টিকেলি মানুহৰ মাজত সোমাই গৈ এৱাৰনেছ সৃষ্টি কৰি পেলাই আমি যেতিয়া উলিয়াই আনিম সেইবিলাকে আমাক কাম দিব তাৰমানে আপুনি এটা কথা কি অনুৰোধ জনাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ ৰাজ্যিক সভাপতিক কি অনুৰোধ জনাব এই প্ৰেছ কনফাৰেন্সৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত মানে আমাৰ অতি সন্মানীয় তেখেতৰ
তেখেতক মই এটাই অনুৰোধ জনাম যে চাবুৱা লাহোৱাল সমষ্টিটোৰ যিটো ধৰক এতিয়া শাসনাধিষ্ঠ হৈ আছে সেইটোত অলপমান ক্ৰিটিকেল হৈ আছে বস্তুটো আৰু সেই ক্ৰিটিকেল হৈ থকা বস্তুটো সমাধান কৰি এজন উপযুক্ত ব্যক্তিক যাতে এই স্থানত আগবঢ়াই নিয়ে সেইটো কথা মই তেওঁলোকলৈ অনুৰোধ জনাম। দিলীপ কটক হিচাপে আপুনি কি ক'ব? মহিলা প্ৰাৰ্থী হিচাপে মই বিচাৰিছোঁ যে মই আজি 16 বছৰ ধৰি বিজেপিত কাম কৰি আছোঁ আৰু মহিলা প্ৰাৰ্থী হিচাপে মই এটাই কথা ক'ম যে সকলো মহিলাই আজি যেতিয়া মই চুকে কোণে গাঁৱে ভূঞে গৈ আছোঁ তেওঁলোকক গ্ৰাছৰুটত লগ পাইছোঁ তেওঁলোকে কিন্তু এটা পৰিৱৰ্তন বিচাৰিছে। তেওঁলোকে এটা পৰিৱৰ্তন এইটো কাৰণে বিচাৰিছে তেওঁলোকৰ কৈছে যে এইবাৰ যিহেতুকে মহিলা প্ৰাৰ্থী বেছিকৈ দিব গতিকে বাইদেউ আপোনাক আমি বিচাৰোঁ আমি আপোনাৰ লগত আছোঁ এই সঁহাৰিখিনি কিন্তু মোক মানে তেওঁলোকে দিছে আৰু মই আশা নকৰাকৈ মই আগবঢ়া নাই মই আশা কৰিছোঁ আজি দিলোঁ আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো দিছোঁ হেমন্ত বিশ্ব শৰ্মা কিন্তু আজি মই ঋতুপৰ্ণ বৰুৱাৰ হাতত এখন আবেদন আমাৰ স্থানীয় হিচাপে দিছোঁ। মানে যিহেতু আপুনি কৈছে চাবুৱা লাহোৱাল সমষ্টিত ক্ৰিটিকেল হৈ আছে আপুনি উপযুক্ত ৰাইজে উপযুক্ত প্ৰাৰ্থী বিচাৰিছে বা আপোনাৰ ফালৰ পৰা উপযুক্ত প্ৰাৰ্থী পোৱাটো বিচাৰে আপুনি ভাবে নেকি যে বৰ্তমানৰ বিধায়ক পুনাকন বৰুৱা বা পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিমল হাজৰিকা তেওঁলোক দুয়োজনে এই সমষ্টিটোৰ বাবে উপযুক্ত নহয়? নাই সেইটো কথা ভাবা উচিত নহয় কাৰণ তেখেতসকল আমাৰ মাৰ্গদৰ্শকেই হয়। তেখেতসকল বিশেষকৈ বিনোদ হাজৰিকা ডাঙৰীয়াৰ কথাটো মই এইটো কাৰণে কওঁ তেখেত যেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে মই তেতিয়া কিষাণ মৰ্চাৰ ছেক্ৰেটেৰী আছিলোঁ। আজি তেখেতৰ লগত মোৰ সম্পৰ্ক খুবেই ভাল মই কাকো তেনেকৈ সেইটো কথা আমি দলীয় হওক বা আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীজনেই হওক আমি তেওঁলোকৰ বিষয়ে বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ চবৰে ৰাজনীতিৰ নিজৰ এটা নীতি নিয়ম থাকে প্ৰত্যেকে নিজে নীতি আদৰ্শ পালন কৰিয়েই আগবাঢ়ে সমাজৰ কামৰ কাৰণেই তেওঁলোকে আগবাঢ়ে গতিকে প্ৰত্যেকজন ব্যক্তিয়ে মই কেতিয়াও নকওঁ যে তেওঁলোক মানে উপযুক্ত নহয় বুলি হয়তো কামৰ কিবা ক্ষেত্ৰত গাফিলতি হ'ব পাৰে সেইটো পিছৰ কথা কাৰোবাৰ হয়তো কিবা এটা কম হৈছে কাৰোবাৰ হয়তো কিবা এটা বেছি হৈছে তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে কিন্তু মই তেওঁলোকৰ বিষয়ে তেনেকৈ মানে বেয়াকৈ মানে ধৰক এইটো মই সেই ধৰণৰ কণ্ট্ৰাডিক্টৰী কথা মই তেওঁলোকৰ কাৰণে কেতিয়াও ক'ব নোৱাৰোঁ। মানে বৰ্তমান সময়লৈকে আপোনাৰ দৃষ্টিত ইয়াত চাবুৱা বা লাহোৱাল সমষ্টিত পূৰ্বৰ লাহোৱাল সমষ্টিত কিবা তেওঁলোকৰ কিবা গাফিলতি আপোনাৰ চকুত পৰিছে নেকি? চাওক এটা কথা ঠিক মই যি ধৰণে চিন্তাধাৰা কৰোঁ এগৰাকী মহিলা হিচাপে বা এগৰাকী মাতৃ হিচাপে এগৰাকী মাতৃয়ে ঘৰখন ডাঙৰ কৰে হয়নে নহয়? আপোনালোকৰো হয়তো কোনোবা মা আছে মায়ে আপোনালোকক বহুত মানে আইডিয়া দিছে বা আগবঢ়াই নিছে আজি আপোনালোক ইমানখিনি কাম কৰিব পৰা হৈছে বা মোকেই প্ৰশ্ন কৰিব পৰা হৈছে গতিকে আপোনালোকৰ মাহঁতে চাগে আপোনালোকক বহুত আগবঢ়াই নিছিল। ঠিক তেনেকৈ আপোনালোকে যদি মহিলা এগৰাকীৰ নেতৃত্বত যদি এখন সমাজ দাঙি ধৰে মই জানো যে সেইখন সমাজ একদম মানে ফুলনিৰ দৰে হ'ব সেইটো মই বিশ্বাস কৰোঁ।